নমস্কাৰ, মই ৰঞ্জন। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। যোৱা দুটা খণ্ডত আপোনালোকে দেখিলে আমাৰ যাত্ৰা দেখিলে। আমি আপোনালোকক জৈন মন্দিৰ দেখালোঁ। এতিয়া আমি জৈন গুহা চাবলৈ গৈ আছোঁ। এইটো গেট, এই জৈন গুফা, ইয়াত লিখা জৈন গুহা লিখা আছে। এইফালে এনেকৈ আমি গৈ আছোঁ। গৈ এইটো আমি নলা দেখিছোঁ, প্ৰাচীন সেই সময়ৰে নলা হয়। চাওকচোন, আমি গৈ কি পাওঁ চাই থাকক। এনেকৈ আমি শিৱলিংগ দুটা দেখিলোঁ, শিল আছে। শিলৰে এখন সাঁকো আছে, সাঁকোখন আমি আপোনালোকক দেখুৱাম। এয়া চাওক, শিৱলিংগ, এইটো নলা, এইটো মাধুৰ্য। এনেকৈ আমি সাঁকোৱেদি পাৰ হ'ম। এই সাঁকোৰে এনেকৈ পাৰ হ'লোঁ। এই কাৰুকাৰ্য দেখি মোহিত হ'লোঁ। ইমান সুন্দৰকৈ বনাই, সেইমতে বনাইছে। ইয়াতে কি লিখা আছে চাওকচোন। শ্ৰী গণেশে পানীত ভৰি নিদিব। এই পানীখিনিত ভৰি নিদিব হাক দিছে আৰু। এইটো আমি এনেকৈ ৰাস্তাৰে আহি আছোঁ। এতিয়া গৈ কি পাম চাই থাকক। পৰিৱেশ আমি গুহা পালোঁ ফাইনেলি। গুহা, এইটো সৰু গুহা। এনেকৈ বিভিন্ন মানুহ আহে, ইয়াতে চাবলৈ আহে। গুহাৰ ভিতৰত সোমাই গ'লোঁ। ইয়াতে তাহানিতে ধ্যান কৰিছিলে জৈন মুনিসকল, বা এনেকৈ এইটো গুহা বনাইছিলে। তাৰপিছত আমি গুহাৰ ভিতৰৰ পৰা এনেকৈ আপোনালোক দেখুৱাই আছোঁ, চাই থাকক। বেছি ডাঙৰ গুহা নহয় যদিও ভাল লাগে আৰু সুন্দৰ। চাৰিওফালে শিল, সম্পূৰ্ণ শিলৰে এনেকৈ। এইফালে আপোনাৰ আকাশখন দেখা পায়। এই চাওক, মানুহ চাওক, বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহিছে, বিভিন্ন আমি লগ পাইছোঁ। এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ। গৈ আমি এনেকৈ ছাত্ৰ ছাত্ৰীসকলক লগ পাই গৈছোঁ। বিভিন্ন ঠাইৰ পৰা আহিছে, তেওঁলোক মনৰ খবৰ লৈছোঁ কাৰোবাৰ। এনেকৈ আমি পাহাৰ বগাই আছোঁ। ভৰি বিষাই গৈছোঁ, তথাপিও আমি গৈ আছোঁ। গৈ নাপাওঁ, বহুত ওখ। এনেকৈ আমি আহি আছোঁ। মাধুৰ্য পিছত আছে, তাৰ ভৰি বিষাই গৈছে। এনেকৈ আহি আপোনালোকে আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে। এইয়া চাওক, আমি অলপ জিৰাইছোঁ। এইটো ভিডিঅ' আপোনালোকক আমি এটা বুদ্ধদেৱৰ মূৰ্তি আছে, সেইটো দেখুৱাম। আমি সেইফালে গৈ আছোঁ। আমি ৰ'ব অলপমান। প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে নতুনকৈ আহিছোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাব। তেতিয়া মোৰ নটিফিকেশ্যন পাব, ভিডিঅ'ৰ মোৰ চাব পাৰিব। এয়া পাই গ'লোঁ। এইটো বুদ্ধদেৱৰ মূৰ্তি। তোমালোক কোনখন স্কুলৰ পৰা আহিছা? আপুনি হেড টিচাৰ হয়? আচ্ছা, ভাল লাগিল। আমিও আহিছোঁ ৰ'ব। আমাৰ ষ্টাফখিনি সিফালে আছে, আমি দুজন আহিছোঁ। এইটো বুদ্ধ স্তূপ, এয়া চাওক, সুন্দৰকৈ বনাই থোৱা আছে, সংৰক্ষিত। আমি দশভুজা মন্দিৰলৈ গৈ আছোঁ। ইয়াতে আকাশী গংগা, বিভিন্ন এইবিলাক চাব পাৰিব। দশভুজা, এয়া প্ৰাচীন, কি সুন্দৰকৈ বনাই তেতিয়াতে বনাইছিল। ইটাবিলাকৰ আকৃতি চাওক, কি ধুনীয়া পৰিৱেশত। এইয়া চাওক, বিভিন্ন আছে সেইবিলাক ৰুম, শিলৰে ঘৰ টাইপৰ বনাই থোৱা আছে। এনেকৈ আমি গৈ আছোঁ আকাশী গংগালৈ। খুবেই ভাল লাগিছে, খুব মনোমোহা পৰিৱেশ। বিভিন্ন মানুহ লগ পাইছোঁ। এনেকৈ এটা মন আছিল, এইফালেদি আপোনাৰ যাব পাৰি আকাশী গংগালৈ। আমি যিমান পাৰোঁ আপোনাক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, চাই থাকক। এনেকৈ আমি গৈ আছোঁ, ভিতৰত গৈ আছোঁ। এইয়া তাত বাবাজী পূজা কৰি আছে। এইটো চাওক, এইটো ইয়াতে বিষ্ণুযজ্ঞ হয়। বিষ্ণুযজ্ঞৰ পৰা আমি আকৌ এইফালে আহি আছোঁ। আহি এইয়া তিৰোতাবিলাক খৰি লৈ মাথাত খৰি লৈ আহিছে, তেওঁলোকৰ লগত কথা পাতিছোঁ। বহুত কষ্ট কৰি তেওঁলোকে চলে। ইয়াতে আপোনাৰ এই নাও চলাব পাৰি, মেচিনেৰী নাও। তাৰপৰা আকৌ এতিয়া আমি এইবিলাক বুদ্ধ স্তূপ দেখিলোঁ। বুদ্ধ স্থাপলৈ গৈ আছোঁ। বুদ্ধ স্তূপ এইবিলাক চাওক, কি সুন্দৰকৈ সেই সময়তে বনাই থোৱা আছিল। এয়া বুদ্ধৰ স্তূপ, ইমান নিখুঁত কাৰুকাৰ্য, আচৰিত লাগে। আজিকালি ইমান উন্নত মানৰ যন্ত্ৰ পাতি ওলাইছে, কিন্তু তেতিয়া দিনতে ইমান সুন্দৰকৈ কাটি এনেকৈ ধুনীয়াকৈ বুদ্ধ স্তূপ হওক, শিৱলিংগ হওক, এইটো শিৱলিংগ চাওক, এই বিভিন্ন অজস্ৰ আছে। ইয়াতে বোলে 1 লাখ শিৱলিংগ আছিলে ঠায়ে ঠায়ে। এনেকৈ এইয়া নতুনকৈ কিবা এইবিলাক মানে অলপ চাইডে অলপ বনাই থোৱা আছে, সংৰক্ষিত কৰাৰ কাৰণে।
চাই থাকক। এইফালে এটা চাগে গুহাই আছিল, কিন্তু সেইটো ব্লক কৰাই আছে, সেইফালে যাব নোৱাৰি। তাৰ পৰা আমি আকৌ উভতি আহিলোঁ। এনেকৈ এইয়া চাওক, এইটো ব্লক কৰাই আছে। মোৰ পিছফালে বুদ্ধ স্তূপ, এয়া ভাইটি। আমি বহুকেইজনে গৈছোঁ, 7-8জন গৈছিলোঁ। আমি প্ৰথম ভিডিঅ'টো আপোনালোকক কৈছোঁ। এই ওপৰৰ পৰা চাওক কি সুন্দৰ। এইবিলাক আচলতে আমাৰ শিৱলিংগ চাওক, এইটো নলা প্ৰাচীন, ইয়াতে স্থাপনা আছিলে। আমি এতিয়া আকৌ গৈ আছোঁ বুদ্ধ স্তূপ চাবলৈ। একেলগে য'ত 3টা বুদ্ধ স্তূপ আছে, আমি আপোনালোকক দেখুৱাম, চাই থকা ভিডিঅ'টো। ভৰি বিষাই গৈছে, বহুত কষ্ট হয় পাহাৰৰ মাজে মাজে এনেকৈ গৈ কিন্তু বতৰ ভাল, আমি সুন্দৰ বতৰতে গৈছোঁ। বা ৰ'দো ওলাই আছে, আহোঁতে যাওঁতে অলপ ঠাণ্ডা পাইছোঁ বাৰু, যিহেতু ঠাণ্ডাৰ দিন, তথাপিও ৰ'দ ওলাইছে, অলপ ভাল লাগিছে। এনেকৈ আমি গৈ আছোঁ। এয়া চাওক, 3টা একেলগে বুদ্ধ স্তূপ আছে। ইয়াৰ কাৰুকাৰ্য চাওক কি সুন্দৰকৈ বনাই থোৱা আছে, সেই সময়ৰে বনাই থোৱা। তাৰে কাষতে আকৌ এটা আছে, আমি আপোনালোকক দেখুৱাই আছোঁ। এয়া চাই থাকক। এইবিলাক চাবলৈ ছাত্ৰ ছাত্ৰীসকল বহুত আহিছে। শিক্ষামূলক ভ্ৰমণ এইবিলাক ঠাইত খুবেই হয়। এয়া চাওক, কাৰণ ইয়াতে শিকিবলগীয়া, জানিবলগীয়া বহুত আছে। তাৰপিছত আমি হনুমান মন্দিৰলৈ আহিলোঁ। হনুমান মন্দিৰৰ পৰিৱেশ চাওক, সেইটো নতুনকৈ বনাই থকা হৈছে। এইটো আপোনাৰ কাৰ্যালয়। ইয়াতে বিভিন্ন দোকান আছে। পানী পুৰি খাব না বাবু, আৰু বেলেগকৈ খাবা? আপোনালোক আহিলে ইয়াতে বিভিন্ন বস্তু কিনিব পাৰিব। এইবিলাক দেখিছেনে, দা কটাৰী চব পাব, A to Z।